বন্ধুসকল আজি আপোনালোকলৈ আনিছোঁ ICT TET এক্সামত মেথছৰ যিখন পেপাৰ তাৰ শেষত আহিব ICT কেইটামান কুৱেশ্যন ICT মানে হৈছে ইনফৰমেশ্যন কমিউনিকেশ্যন টেকন'লজি ICT ব্যৱহাৰ সহায়ত আমি কি কৰিব পাৰোঁ শ্ৰেণীকোঠাত গণিত শিক্ষণটো ছাত্ৰ ছাত্ৰীৰ কাৰণে অধিক মনোগ্ৰাহী আৰু আকৰ্ষণীয় কৰি তুলিব পাৰোঁ লগতে ইয়াক ফলদায়কো কৰি তুলিব পাৰোঁ ICT মানে আপোনালোকে গম পাইছে ইনফৰমেশ্যন কমিউনিকেশ্যন টেকন'লজি অৰ্থাৎ প্ৰযুক্তিবিদ্যা বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ চাৰিওফালে ব্যাপক ৰূপে হৈছে গতিকে শ্ৰেণীকোঠাটো আমি এই প্ৰযুক্তিবিদ্যাক ব্যৱহাৰ কৰি কিদৰে পাঠদান আৰু শিক্ষা যিটো আমাৰ প্ৰদান প্ৰক্ৰিয়া বা ছাত্ৰ ছাত্ৰীৰ কাৰণে যিটো শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া এইটো কেনেকৈ অধিক ফলপ্ৰসূ কৰিব পাৰোঁ তেন্তে ICTৰ যিখিনি সাধাৰণ জ্ঞান বেছিক জ্ঞান সেইখিনি আমাৰ শিক্ষকৰ থকাটো অতি প্ৰয়োজনীয় গতিকে আহক আমি পলম নকৰি আলোচনা কৰোঁ প্ৰথমে আহক OS অপাৰেটিং সিস্টেম কেইটামানৰ নাম জানো অপাৰেটিং সিস্টেম হৈছে এটা কম্পিউটাৰক যোনে অপাৰেট কৰে যোনে পৰিচালনা কৰে গতিকে সেইটো হৈছে এটা ডাঙৰ ছফ্টৱেৰ যিয়ে গোটেই কম্পিউটাৰটোক চলায় উইণ্ডোজ আপোনালোকৰ সকলোৱে পৰিচিত লিনাক্স MS DOS MS-ৰ ফুল নেম হৈছে মাইক্ৰ'ছফ্ট DOS মেক OS আৰু এণ্ড্ৰইড যিটো পপুলাৰ বৰ্তমান মোবাইল এটা অপাৰেটিং সিস্টেম তাৰপিছতে আহক আমি চাওঁ প্ৰগ্ৰেমিং লেংগুৱেজ কেইটামানৰ নাম এইকেইটাৰ আনটা নাম হৈছে মেচিন লেংগুৱেজ অৰ্থাৎ কম্পিউটাৰ বা অন্যান্য এই মেচিনবোৰক যিটো ভাষাত প্ৰগ্ৰেমিং কৰা হয় সেই ভাষাবোৰৰ কিছুমান নাম আছে তেনেকুৱা পপুলাৰ ভাষা কেইটামান আপোনালোকৰ আগত মই আগবঢ়াইছোঁ বেছিক জাভা C++, কোবল ফৰ্ট্ৰান পাইথন ছুইফ্ট ৰুবি এটচেট্ৰা এইকেইটা হৈছে প্ৰগ্ৰেমিং লেংগুৱেজ যাৰ সহায়ত কম্পিউটাৰৰ ছফ্টৱেৰবোৰক প্ৰগ্ৰেমিং কৰা হয় অৰ্থাৎ লিখা হয় তাৰপিছতে চাওঁ আহক কেইটামান ৱেব ব্ৰাউজাৰৰ নাম ৱেব ব্ৰাউজাৰ কিয় ব্যৱহাৰ কৰা হয় কম্পিউটাৰত ইণ্টাৰনেট ব্ৰাউজ কৰিবলৈ এটা পপুলাৰ তেনেকৈ ৱেব ব্ৰাউজাৰ হৈছে গুগল ক্ৰম মজিলা ফায়াৰফক্স ইণ্টাৰনেট এক্সপ্ল'ৰাৰ অপেৰা আৰু UC ব্ৰাউজাৰ যিটো মোবাইলত সকলোৰে প্ৰায় পৰিচিত এইবিলাক হৈছে ৱেব ব্ৰাউজ কৰাৰ কিছুমান ইণ্টাৰনেট ব্ৰাউজাৰ তাৰপিছতে চাওঁ হওক কেইটামান চাৰ্চ ইঞ্জিনৰ নাম চাৰ্চ ইঞ্জিন কিয় ব্যৱহাৰ কৰা হয় ইণ্টাৰনেটত কোনো তথ্য জানিবলৈ আমি য'ত গৈ চাৰ্চ কৰোঁ আপোনালোকে সকলোৱে ব্যৱহাৰ কৰা এটা চাৰ্চ ইঞ্জিন হৈছে গুগল আৰু চাৰ্চ ইঞ্জিন আছে তেনেকৈ য়াহু আৰু বিং তাৰপিছত চাওঁ হওক কেইটামান ফুল ফৰ্ম এই ফুল ফৰ্মকেইটা অতি প্ৰয়োজনীয় টেট এক্সামত আপোনালোকে এনেকুৱা দুটা ফুল ফৰ্ম অতি কমেও পাবই আপোনালোকে জানি থ'লে তৎক্ষণাত লিখিব পাৰিব সময় বাচি যাব এই সময় আপোনালোকে বেলেগ কুৱেশ্যনত লগাব পাৰিব CPU চেণ্ট্ৰেল প্ৰচেছিং ইউনিট GPU গ্ৰাফিক্স প্ৰচেছিং ইউনিট UPS আনইণ্টাৰেপ্টেবল অৰ আনইণ্টাইটেল পাৱাৰ ছাপ্লাই দুইটা শুদ্ধ RAM ৰেণ্ডম এক্সেছ মেমৰি ROM ৰিড অনলি মেমৰি CD কম্পেক্ট ডিস্ক এইকেইটা আপোনালোকে ভালকৈ মনত ৰাখিব এইকেইটা অতি বেছিক কথা আৰু বহুত ইম্পৰ্টেণ্ট এনেকুৱা আৰু বহুত ফুল ফৰ্ম আছে তাৰে আৰু কেইটামান ইম্পৰ্টেণ্ট মই আপোনালোকলৈ আগবঢ়াইছোঁ USB ইউনিভাৰ্চেল চিৰিয়েল বাছ আমি কম্পিউটাৰত যে কানেক্ট কৰোঁ পেন ড্ৰাইভ সেইটো আচলতে USB হয় URL ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ URL হৈছে লিংক আমি যাক লিংক যিবিলাক শ্বেয়াৰ কৰোঁ সেই লিংকৰ ফুল ফৰ্ম হৈছে URL www সকলো ৱেবছাইটৰ ফ্ৰণ্টত যিকেইটা আখৰ থাকে ৱৰ্ল্ড ৱাইড ৱেব IP ইণ্টাৰনেট প্ৰট'কল PPT পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন এইকেইটা অতি ইম্পৰ্টেণ্ট আৰু কেইটামান ফুল ফৰ্ম আহক আমি চাওঁ HTML এই ফুল ফৰ্মকেইটা ৱেবৰ লগত জড়িত হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ HTTP হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল HTTPS হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল আৰু লগতে নতুনকৈ আহিল উইথ চিকিউৰ চকেট লেয়াৰ এইকেইটা টাৰ্ম জানি থ'ব এইকেইটা ৱেবৰ লগত জড়িত HTTP আপোনালোকে দেখিব যিকোনো ৱেবছাইটৰ ফ্ৰণ্টত HTTP থাকে আৰু HTTPS থাকে কিছুমান ৱেবছাইটত HTTPS যিবিলাক লিংক সেইবিলাক চিকিউৰ লিংক অৰ্থাৎ সেই লিংকবিলাকত গ'লে আপোনাৰ তথ্য বেলেগ হেকাৰে বা অন্য কোনোবা থাৰ্ড পাৰ্টিয়ে চুৰি কৰিব বা মাজতে তাত হস্তক্ষেপ কৰিব নোৱাৰে HTTPS চিকিউৰ চকেট লেয়াৰ সেইটো নিৰাপদ হয় HTTPতকৈ তুলনামূলক এইকেইটা ৱেবৰ লগত জড়িত তেন্তে আহক পিছৰখিনি চাওঁ ইয়াৰ পিছতে আহিব ছফ্টৱেৰ ফৰ এডুকেশ্যনেল ইউজ কেইটামান শৈক্ষিক দিশৰ কাৰণে প্ৰয়োজনীয় যিকেইটা আমি শ্ৰেণীকোঠাত ব্যৱহাৰ কৰিব পাৰিম ছাত্ৰ ছাত্ৰী শিক্ষাদানত তেনেকুৱা কিছুমান ছফ্টৱেৰ আছে যিকেইটা শিক্ষকে জনা উচিত যাতে শ্ৰেণীকোঠাত ভৱিষ্যতে ইউজ কৰিব পাৰে MS মানে মাইক্ৰ'ছফ্টৰ ফুল ফৰ্ম এইটো প্ৰথমে দি লৈছোঁ ইয়াৰ পিছত ছফ্টৱেৰবোৰৰ নামৰ আগত আপোনালোকে MS পাব
MS Word আমি কিয় ব্যৱহাৰ কৰিব পাৰোঁ টু মেক ডকুমেণ্ট ডিটেইলছ পিছত আহিম MS Excel টু মেক স্প্ৰেডশ্বীট MS Paint টু মেক পেইণ্ট অৰ টু ডু পেইণ্ট MS PowerPoint টু মেক প্ৰেজেণ্টেশ্যন এতিয়া অকণমান সবিশেষ আলোচনা কৰোঁ MS Word আমি ব্যৱহাৰ কৰোঁ যিকোনো ডকুমেণ্ট বনাবলৈ ধৰি লওক আপোনাক যিকোনো এখন দৰখাস্ত লিখিবলগীয়া হৈছে বা চিঠি লিখিবলগীয়া হৈছে বা এটা নোট বনাবলগীয়া হৈছে তেন্তে আমি কম্পিউটাৰত MS Word ব্যৱহাৰ কৰিম মাইক্ৰ'ছফ্ট ৱৰ্ড MS Excel স্প্ৰেডশ্বীট ইয়াত আমি যিকোনো এখন স্প্ৰেডশ্বীট পাম ছফ্টৱেৰটোৰ ভিতৰত তাত আমি সহজতে তালিকা বনাব পাৰিম তালিকাসমূহ নিজৰ পচন্দ অনুসৰি নিজৰ প্ৰয়োজন অনুসৰি বিশ্লেষণ কৰিব পাৰিম ধৰি লওক আপোনাৰ স্কুলৰ গোটেইখিনি শ্ৰেণীৰ প্ৰতিটো ছাবজেক্ট ৱাইজ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ নম্বৰ ৰাখিব লাগে আপুনি এখন মাত্ৰ স্প্ৰেডশ্বীটত এক্সেলত গৈ গোটেই স্কুলৰ হাজাৰ ল'ৰা ছোৱালীৰ তথ্য ৰাখিব পাৰে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ছাবজেক্ট ৱাইজ কিমান পাইছে কোন ক্লাছত কিমান ষ্টুডেণ্ট আছে অতি শৃংখলাবদ্ধভাৱে ৰাখিব পাৰে আৰু তাৰ পৰা আপুনি টোটেল উলিয়াই শ্বৰ্ট কৰি ইচ্ছা কৰিলে অতি সহজতে ক্লাছ ৱাইজ ৰোল নাম্বাৰ বনাব পাৰে বা প্ৰয়োজন অনুসৰি যিকোনো কামত সেই তথ্যসমূহ ব্যৱহাৰ কৰিব পাৰে এইটো হৈছে MS Excel মাইক্ৰ'ছফ্ট এক্সেলৰ ইয়াৰ যিটো দক্ষতা MS Paint নামটোতে গম পাইছে মাইক্ৰ'ছফ্ট পেইণ্ট ইয়াত আমি ছবি আঁকিব ব্যৱহাৰ কৰিব পাৰোঁ কম্পিউটাৰত MS PowerPoint প্ৰেজেণ্টেশ্যন দিবলৈ ধৰি লওক শ্ৰেণীকোঠাত যিকোনো এটা বিষয়বস্তু ছাত্ৰ ছাত্ৰীৰ আগত তালিকাই হওক বা কিছু সৰু নোটেই হওক অতি ৰঙীনভাৱে বেকগ্ৰাউণ্ড দি আকৰ্ষণীয় ৰূপত প্ৰতিস্থাপন কৰিবলৈ MS PowerPoint ব্যৱহাৰ কৰিব পাৰোঁ ধন্যবাদ যদি ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ল তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব নাপাহৰিব আপোনালোকক যদি গণিত বিষয়ৰ যিকোনো বিষয়ৰ ওপৰত যিকোনো টপিকৰ ওপৰত ভিডিঅ' লাগে তেন্তে কমেণ্ট বক্সত ক'ব মই আপোনালোকক নেক্সট ভিডিঅ'ত সেই বিষয়টো সামৰিবলৈ চেষ্টা কৰিম ধন্যবাদ